কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মই যাবলৈ ওলাই আছোঁ হলেশ্বৰ মন্দিৰ। হলেশ্বৰ মন্দিৰ নামটো হয়তো সকলোৱে শুনিছে। মই যাম যিহেতু আপোনালোককো ভিতৰখন দেখুৱাম বুলি ভাবিছোঁ। আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এয়া আহি পাই গ'লোঁ আমি হলেশ্বৰ মন্দিৰ। এইটো বাটচৰা হয়। এয়া মন্দিৰ আহি পাই গ'লোঁ আমি। আৰু এইফালে দোকানবোৰ আছে। মই দোকানৰ পৰা একো নলওঁ, কাৰণ মই লৈ আহিছোঁ চাকি বাতি এইবিলাক গোটেইখিনি লৈ আহিছোঁ। আৰু এইফালে এটা বিবাহ ভৱন আছে, মই দেখুৱাম বাৰু। আহি পেলাই চাকি জ্বলাই লওঁগৈ আগতে। এয়া গণেশ মন্দিৰ। ভিতৰখন আন্ধাৰ হৈ আছে পুৰা, সেইটো কাৰণে ভালকে নেদেখিব। ঘামি জামি একে অৱস্থা নাইকিয়া। ইয়াত কাছও আছে, কাছ দেখুৱাম ৰ'ব। এইটো চাওক, এইটো ঢেৰ কাছ আছে, কিন্তু এতিয়া মই এটাহে দেখিছোঁ ইয়াত। কাকলিও আহিছে আমাৰ লগত, মই আপোনালোকক দেখুৱাবলৈহে পাহৰিলোঁ। আৰু এই পুখুৰীটোৰ মাজত শিৱ মূৰ্তি এটাও আছে, দেখুৱাই আছোঁ। ভিউটো ধুনীয়া আহে কিন্তু। এয়া ভাবিজি গৈ আছে। আজি বেছি মানুহ নাই বাৰু মন্দিৰত। এয়া চাওক কি ধুনীয়া, ভাল লাগিছে দেখিব। তেতিয়া যে দেখাইছিলোঁ ভৱনটো, এইটো বিবাহ ভৱন, শ্ৰী শ্ৰী দেৱালয়। ইয়াত বিয়া আৰু অন্নপ্ৰসন, বাৰ্থডে, লগুণদিয়নী এইটো ভৱনত পাতে। ইয়ালৈ মানে আহিলে এয়া প্ৰসাদৰ কাৰণে পাত দি আছে। এতিয়া প্ৰসাদ দিব আৰু লগতে ভোগ দিব, একেলগে দি দিব আৰু আহিলেই প্ৰসাদ দিছে। এয়া
ভোগ দি আছে। এয়া আমাৰ খাই বৈ হৈ গ'ল, এতিয়া ঘৰতে যাওঁ আৰু ভিডিঅ' বনাই আছোঁ। আমি মন্দিৰৰ পৰা ওলালোঁ কাৰণ আজিৰ মানে ভোগ আৰু প্ৰসাদ সোনকালে দিলে, মানে আজি মন্দিৰত ইমান মানুহ নাছিলে সেইটো কাৰণে। আৰু মই মানে মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।